হেল্ল' বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ Edutech Assam ইউটিউব চেনেলটিলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ চেপ্টাৰ 6.3। প্ৰথম আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 12। ইয়াত দিয়া আছে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ৰ লগত AB BC আৰু AD ৰ লগত AB হৈছে এইটো বাহু ABC ত্ৰিভুজ মই চিত্ৰটো অলৰেডি আঁকি ৰাখিছো। AB বাহু হৈছে এইটো, BC বাহু হৈছে এইটো আৰু মধ্যমা হৈছে এইটো। এই তিনিটা বাহুৰ লগত PQR ত্ৰিভুজৰ অৰ্থাৎ এই ত্ৰিভুজটোৰ কথা হৈছে ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ QR PQ হৈছে এইটো বাহু আৰু QR হৈছে এইটো বাহু আৰু মধ্যমা PM সমানুপাতিক বুলি কৈছে। PM মধ্যমা হৈছে এইটো তো ইয়াত মানে ইয়াৰে ABC ত্ৰিভুজৰ AB BC আৰু মধ্যমা AD PQR ত্ৰিভুজৰ PQ QR আৰু PM মধ্যমা কি বুলি কৈছে সমানুপাতিক বুলি কৈছে। তোমালোক প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজ সদৃশ ত্ৰিভুজ PQR এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ বুলি দেখুৱাব লাগে। সো ধৰা হ'ল ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR মধ্যমা ক্ৰমে AD ABC ৰ মধ্যমা হৈছে এইটো অৰ্থাৎ D বিন্দুটো BC ৰ মধ্যবিন্দু হ'ব আৰু PM টো হৈছে ত্ৰিভুজ PQR ৰ মধ্যমা। এইডাল হৈছে এইটো ত্ৰিভুজৰ মধ্যমা অৰ্থাৎ M বিন্দুটো QR ৰ মধ্যবিন্দু। যাতে কি হয় AB এখিনি কথা দিয়া আছে AB by PQ is equal to BC by QR BC by QR is equal to AD হৈছে মধ্যমা আৰু ইয়াৰ মধ্যমাটো কি হৈছে সমানুপাতিক বুলি আছে। সো ইয়াত PM তেনে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। এতিয়া আমি আহিছো প্ৰমাণত। সো প্ৰমাণটো আমি প্ৰথম দিয়া আছে কি এইখিনি কথা লিখি লওঁ। সো দিয়া আছে সো এইখিনি বস্তু দিয়া আছে এই দুটা ত্ৰিভুজৰ তোমালোকে নিশ্চয় দেখিছা AB by PQ AB হৈছে এইটো PQ এইটো is equal to BC হৈছে এইটো by QR মানে এইটো বাহুৰ কথা হৈছে is equal to AD by PM AD হৈছে এইটো বাহু আৰু PM হৈছে এইটো বাহু। সো এইখিনি কথা দিয়া আছে মই এইখিনি কথা ভালদৰে লিখি লম। AB by PQ is equal to BC by QR is equal to AD by PM এইখিনি কথা দিয়া আছে। এটা সাপোজ AB by PQ is equal to BC by QR আছে। সো মই কি কৰিছো ইয়াত BC by divided by 2 বুলি গলো আৰু QR divided by 2 মই ইয়াত হৰ আৰু লগত দুটাকে কিনে হৰণ কৰিছো 2 এৰে হৰণ কৰিছো। সো মই এটো কৰিব পাৰো কাৰণ দুটাকে সেম এৰে হৰণ কৰিছো। এইটো হলে আছে AD by PM। আচ্ছা তো ইয়াত আছিল AB by PQ is equal to BC by 2 আছে। BC by 2 মানে কি BC ৰ আধা। তো BC বাহু হৈছে এইটো বাহুটো আৰু এইটো D বিন্দুটো হৈছে মধ্যবিন্দু। তেতিয়া BC ৰ আধা কি হ'ব BD divided by QR by 2 QR হৈছে এইটো বাহু QR আৰু মধ্যবিন্দু হৈছে এইটো M। তেতিয়া হলে এইটো আধা কিমান হ'ব QM টো হ'ব আধা। সো BD by আমি কি লিখিব পাৰো QM is equal to AD by PM। তোমালোকে ব্ৰেকেটত লিখিবা যেহেতু D আৰু M ক্ৰমে BC আৰু QR বাহুৰ মধ্যবিন্দু কিয় হৈছে কাৰণ এইডাল আছিল কি মধ্যমা হলে নিশ্চয় D আৰু M টো কি হয় মধ্যবিন্দু হয়। সো সেইকাৰণে লিখিছো যেহেতু D আৰু M ক্ৰমে BC আৰু QR ৰ মধ্যবিন্দু। এতিয়া তোমালোকে ভালদৰে মন কৰিবা ইয়াত কি পাইছো আমি AB by PQ AB হৈছে এইটো বাহু by PQ হৈছে এইটো বাহু তাৰপিছত আছে BD by QM BD হৈছে এইটো বাহু QM হৈছে এইটো বাহু আৰু ইয়াত আছে AD by PM AD হৈছে এইটো বাহু আৰু PM হৈছে এইটো বাহু। তেতিয়া হলে চাবাচোন ইয়াৰ এইটো ABD আৰু PQM এই দুটা ত্ৰিভুজৰ প্ৰতিটো অনুৰূপ বাহু কি হৈছে একে মানে সমানুপাতত আছে। তেতিয়া হলে আমি কি বুলি ক'ব ত্ৰিভুজ দুটা
সদৃশ বুলি ক'ব পাৰো কোন দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰো ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM এই দুটা ত্ৰিভুজ সদৃশ যদি এই দুটা ত্রিভুজ সদৃশ হয় আমি কি লিখব এতেকে দুটা ত্রিভুজ সদৃশ অর্থাৎ ত্রিভুজটাৰ অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব তেতিয়াহলে বি কোণটো আৰু কিউ কোণটো কি হ'ব সমান হ'ব সো মই কি লিখব বি কোণ = কিউ কোণ এতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ PQR ৰ পৰা এই দুটা ত্রিভুজ দুটা লৈছো এইটো আৰু এইটো ত্রিভুজ লৈছো আমি এতিয়া ত্রিভুজ ABC আৰু PQR ৰ পৰা ABC হৈছে এইটো ত্রিভুজ PQR হৈছে এইটো ত্রিভুজ যেটো এই দুটা সদৃশ বুলি লিখব লাগে এই কাৰণে মই এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ লৈছো সো এই দুটা ত্রিভুজৰ পৰা ইয়া দিয়া আছিল কি হেতু ভালদৰে মন কৰিব লাগিব AB/PQ = BC/QR এইটো দিয়া আছে এইটো দিয়া আছে মই এই অংশটো লম সো AB বাই কি আছিল PQ কি আছিল BC/QR এখিনি কথা আমাৰ দিয়াই আছে given আৰু আমি অলপ আগতে পালো যে কোণ B সমান কোণ Q সো এখিনি উঠাও আমি ইয়াত লিখিম আৰু কোণ B সমান কোণ Q তোমালোকে এতিয়া ভালদৰে মন কৰা AB/PQ AB হৈছে এইটো বাহু PQ হৈছে এইটো বাহু is equal to কি বুলি কৈছে BC/QR BC হৈছে এই বাহু গোটেই বাহুটো আৰু QR হৈছে এইটো বাহু দুটাৰ অনুপাতটো কি আছিল সমান আছিল আৰু চোৱা আৰু কি হৈছে কোণ B = কোণ Q তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান এইটো বাহু বাই এইটো বাহু বাই এইটো বাহু আৰু এইটো বাহুৰ মাজত যেটো কোণ সৃষ্টি কৰিছে এই কোণটো কোণ B আৰু এইটো বাহু যেটো কোণ সৃষ্টি কৰিছে কোণ Q এই দুটা সমান তেন্তে আমি কি বুলি ক'ব পাৰো ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰো তো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR proved এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 13 সো ইয়াত দিয়া আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ADC সমান BAC ADC এই কোণটোৰ কথা কৈছে আৰু সমান BAC এই গোটেই কোণটোৰ কথা কৈছে এই দুটা কোণ সমান বুলি দি আছে তেন্তে দেখুৱাব দিছে যে CA² = CB * CD বুলি দেখুৱাব দিছে কৰা হ'ল ত্রিভুজ ABC ৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে কি হয় কোণ ADC সমান কোণ BAC হয় যাতে কোণ ADC সমান BAC এইটো কথা দিয়া আছে সো আমাৰ যিখিনি কথা দিয়া আছে সেইখিনি কথা আমি লিখিছো ইয়াত তেনে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব হৈছে CA² = CB পূৰণ CD বুলি কিনে প্ৰমাণ কৰিব দিছে সো এইখিনি কথা আমি লিখিছো প্ৰমাণ এতিয়া আমি কি কৰিম ত্ৰিভুজ ABC আৰু DAC এই দুটা ত্ৰিভুজ লম সো ত্রিভুজ ABC আৰু ত্রিভুজ DAC ৰ পৰা সো ABC এইটো ত্রিভুজ আৰু DAC এইটো ত্রিভুজৰ পৰা আমাক দিয়া আছিল যে ABC ত্রিভুজৰ এই কোণটো সমান ADC ত্রিভুজৰ এই কোণটো কি হয় সমান বুলি দিয়া আছে সো সেইখিনি কথা আমি লিখিব পাৰো সো দিয়া আছে কোণ BAC সমান কোণ ADC এটো দিয়া আছে সো আমি কি লিখিছো given বুলি লিখিছো বা আমি অসমীয়াত দিয়া আছে বুলি লিখিব পাৰিম তাৰ পিছত তোমালোকে মন কৰা ABC ত্ৰিভুজৰ কোণ C তাৰ পিছত তোমালোকে মন কৰা ABC ত্ৰিভুজৰ কোণ C আৰু DAC ত্ৰিভুজৰ এইটো এটা কোণ C হয় তোমালোকে ভালদৰে মন কৰিলে গম পাবা যে ABC ত্ৰিভুজৰ C এটা কোণ হয় ঠিক হেদৰে DAC ত্ৰিভুজৰো C এটা কোণ হয় তাৰ মানে আমি কি লিখিব পাৰো কোণ C সমান কোণ C কাৰণ কিয় এই কোণটো দুটা ত্ৰিভুজতে আছে সো আমি কি লিখিম সাধাৰণ কোণ বুলি লিখিম এতিয়া তোমালোকে ভালদৰে মন কৰিবা ABC ত্ৰিভুজ আৰু DAC ত্ৰিভুজৰ দুটা কোণ সমান তেতিয়াহলে নিশ্চয় তৃতীয় কোণটো কি হ'ব সমান হ'ব সো আমি কি লিখিব পাৰো
গতিকে আমি লিখিব পাৰো যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DAC সো ABC ত্ৰিভুজটো আৰু DAC ত্ৰিভুজটো কি পালো আমি সদৃশ বুলি পালো যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহলে আমি লিখিব পাৰিম যে যেটো ABC সদৃশ DAC গতিকে মই কি কৰিছো ABC ত্ৰিভুজৰ এই CA বাহুটো লৈছো আৰু DAC বাহুটোৰ কি লম জানানে আমি চাবা ABC ত্ৰিভুজৰ কেলকিটা লৈছে এই কোণটো আৰু এই কোণটোৰ মাজৰ বাহুটো লৈছিলো ঠিক সেইদৰে DAC বাহু ত্ৰিভুজটোৰ এই কোণটো আৰু এই কোণটোৰ মাজৰ বাহুটো নিশ্চয় ল'ব লাগিব তো আমি কি লিখিব পাৰো এটাকে CA বাই কি লিখিব পাৰো CD is equal to আমি এতিয়া কি লম ABC ত্ৰিভুজৰ এই গোটেই বাহুটো এই ডাঙৰ বাহুটো লৈছো ABC ত্ৰিভুজৰ যেটো 90 ডিগ্ৰী যেটো এই কোণটো আছিল এই কোণটোৰ বিপৰীত বাহুটো লৈছিলো ত্ৰিভুজ ABC ৰ এই কোণটোৰ বিপৰীত বাহু অৰ্থাৎ সকলকৈ দীঘল বাহুটো লম মই BC তাৰ পিছত আমি DAC এই ত্ৰিভুজটোৰ আমি সকলকৈ দীঘল বাহুটো ল'ব লাগিব এইটো হৈছে কিমান CA সো যেহেতু ত্ৰিভুজ দুটা সদৃশ হয় নিশ্চয় বাহুৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো কি হ'ব সমান হ'ব সেই কাৰণে CA by CD is equal to BC by CA এতিয়া তোমালোকে ভালদৰে মন কৰা CA টো হৰণ হৈছে সমান চিহ্ন ইটো ফালে আহিলে কি হ'ব পূৰণ তো ইয়াত আগৰ পৰা CA আছে সো CA ইনটু কিমান হ'ব CA আৰু ইয়াত কি আছে এইটো হৰণ হৈছে ইটো ফালে বলি কি হ'ব পূৰণ সো CD পূৰণ কি হ'ব BC is implies CA দুটা আছে কাৰণে কি লিখিব পাৰো আমি CA square is equal to CD into কি লিখিব পাৰো BC আমাক এইখিনি প্ৰমাণ কৰিব আছিল সো প্ৰমাণিত Thank you.